নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আহি আছোঁ অলপ ফুৰিবলৈ নিমাতী ঘাটলৈ। ভাবিলোঁ লগতে আপোনালোককো অলপ দেখাই দিওঁ। তেনেহ'লে বলক আমি গৈ থাকোঁ আৰু আপোনালোককো মোৰ লগত লৈ যাওঁ। দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ। পানীৰ নীলা আৰু আকাশৰ নীলাবৰণে পৰিৱেশটো আৰু বেছি ধুনীয়া কৰি পেলাইছে। আৰু আমি তাতে গৈছিলোঁ আবেলি সময়ত, যিটো সময়ত বেলিটো পশ্চিম ফালে ডুব হৈছিলে। সেইটো সৌন্দৰ্যৰ সঁচাই বহুত মনোমোহা নহয় জানো। আমি এই নিমাতী ঘাটৰ পৰাই যাব পাৰোঁ মাজুলী, লখিমপুৰ, ধেমাজি এই সকলো জেগালৈ। যিসকলে যায় তেওঁলোকে নিশ্চয় গম পায়, আৰু যিসকলে নাই যোৱা তেওঁলোকে আজি এই ভিডিঅ'টোৰ জৰিয়তে বহুতখিনি কথা জানিব পাৰিব। তেনেহ'লে চাওক ভিডিঅ'টো। এইফালে চাওক ৰ'দটো কিমান ধুনীয়াকৈ পশ্চিমলৈ গতি কৰি গৈ আছে আৰু অলপ সময় পিছতে ডুবিব। আৰু আমি এনেকৈ আগুৱাই গৈ আছিলোঁ। এজেগাত ৰৈ মেলি আপোনালোকক ভালকৈ দেখাম বাৰু। এতিয়া যিহেতু ৰাসৰ বতৰ, বহুত মানুহ মাজুলীলৈ আহিছে, সেইবাবে মানুহৰ অকণমান ভিৰটো বেছি আছিলে। ইপাৰৰ পৰা সিপাৰ হৈছে ফেৰী, নাও, এই সকলো আপোনালোকক দেখাম। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। এনেকৈ গৈ 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 আমি এজেগাত ৰমগে বুলি ভাবিছোঁ। অলপ দূৰ গৈ লৈছোঁ। এয়া চাওক কিমান ডাঙৰ ডাঙৰ গছ আছে ছাইডত, বহুত ধুনীয়া লাগে এইকেইডোখৰত। আৰু চৰাই চিৰিকটিৰ মাত শুনি সঁচাই বহুত ভাল লাগিলে সেইদিনা। যিটো নগৰৰ মাজত কোনেও অনুভৱ কৰিব নোৱাৰে, যি ধুনীয়া এটা পৰিৱেশ সেয়া। বলক আমি এতিয়া এইকণতে অলপ ৰখি লওঁ, ৰৈ মেলি তললৈ নামি গৈ আপোনালোকক দেখাই আছোঁ। এডোখৰতে ৰৈছোঁ আমি এতিয়া। আৰু মাথাউৰিৰ ওপৰেদি যোৱা নিচিনাই হৈছে, আৰু ৰাস্তাটো বনাই দিছে তাতে। এইবোৰ চাওক কিমান ধুনীয়াকৈ পানীবোৰ গৈ আছে। বলক আমি নামি গৈ থাকোঁ। পানীখিনি দেখিছেনে কিমান ধুনীয়া লাগিছে, আকাশৰ লগত মিলি গৈছে নহয় জানো। এইফালে নামি গৈ আছোঁ আমি। আৰু তলত সেয়া মানুহজনে চাওক কিমান ধুনীয়াকৈ বৰশী বাই আছে। বৰশী বাই বাই মাছ ধৰি আছে। এনেকুৱা পৰিৱেশত মোৰো বৰশী বাব মন যায় জানেনে। কিন্তু যিসকলে বৰশী বায় তেওঁলোকে জানে বৰশী বোৱাৰ মজাটো কিমান ভাল লাগে। বৰশী বাই মাছ যেতিয়া পায় আৰু বাই থাকিবই মন যায়। মইতো বহুত ভাল পাওঁ। আপোনালোকে কোনে কোনে বৰশী ভাল পায়, বাই ভাল পায় কমেণ্টত জনাবচোন। চাওক কিমান ধুনীয়াকৈ বাই আছে। এইফালে আগলৈ আৰু কিবা কিবি আছে, ৰেষ্টুৰেণ্ট আছে। এনেকৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কিবা যদি খাবলৈ মন যায় তেনেহ'লে খাই ল'ব পাৰি। তেন্তে বলক লৈ যাওঁ। সেইখন যে এখন আহি আছে সৰু দেখিছে, সেইখন হৈছে এম্বুলেঞ্চ। আৰু এইবোৰ এনেকৈ বালি মাটি ভৰাই মেলি বস্তাত এনেকৈ দি থোৱা চাগে, যাতে গৰাবোৰ খহি নাযায়। আৰু এনেকৈ এইবোৰ যে দেখিছে সেইবোৰ বনাই বনাই দি থৈছে গৰাবোৰ সহজতে খহি নাযাবৰ বাবে। আৰু এখন এম্বুলেঞ্চ ইপাৰলৈ গৈ আছে।
এইফালে চাওক চৰাইজাক কিমান ধুনীয়াকৈ উৰি গৈ আছে। বহুত ধুনীয়া লাগিছে নহয়নে বাৰু? অকণমান ফ্ৰণ্ট কেমেৰা কৰি আপোনালোকক দেখাই দিছোঁ। আমি 4জন একেলগে আহিছোঁ ফুৰিবলৈ। তাই মোক কিবা এটা কৈ আছিলে, সেইকাৰণে তাইফালে অলপ চাইছিলোঁ। তেন্তে ব'লক অলপ আগুৱাই যাওঁ আৰু আগত কি কি আছে চাওঁগৈ। এইখন চাওক, এখন নাও এডোখৰত ৰখাই থোৱা আছে আৰু যে এনেকৈ ৰছীবোৰ টানি থৈছে দেখিছে আপোনালোকে? এনেকৈ খুঁটি পুতি পেলাই ৰছীৰে এনেকৈ নাওবোৰ ৰখাই থয়, নহ'লেতো পানীত সোঁতত গুচি যাব ন। সেইটো কাৰণে এনেদৰে ৰছীৰে বান্ধি নাওবোৰ ৰখাই থোৱা হয়। আৰু এইখন যে দেখিছে, এখন বেলেগ নাও হয়। মানে এখন নাৱত ৰাতি আপোনালোকে থাকোঁ বুলি ক'লে এডোখৰ জেগাত থাকিব পাৰে। শোৱাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে। তলৰ দুমহল হয়, তলৰ মহলটোত শুব পাৰি আৰু ওপৰত খাব পাৰি। আৰু এডোখৰ এনেই অলপ তেনেকৈ ফিটা চিটা লগাই সজাই থোৱা আছে। মানুহবোৰ আহি মেলি সেইডোখৰতে ৰয়হি, ফটো চটো উঠে, সেইটো কাৰণে। আৰু এনেকৈ জুলনা চুলনাও এডোখৰত থৈ দিয়া আছে। আৰু এইটো চাইডে, তাৰ সোঁ চাইডে এখন ৰেষ্টুৰেণ্ট আছিলে, তাত চাহ তাহ যি বিচাৰে সেইটো খাব পাৰি আৰু। ছাইডত যে বহুত বেছি বালি আছিলে, সেইবাবে আমি এনেকৈ মাটি ভৰাই থোৱা বস্তা ওপৰে উঠি গৈছিলোঁ আৰু ইফালে যাওঁতে। আৰু এই জেগাডোখৰ যে ফটো তুলিবলৈ বহুত ধুনীয়া। আমি উঠিছিলোঁ বাৰু এখন দুখন, লাষ্টত আপোনালোকক ফটোকেইখন লগাই দিম বাৰু। আৰু এইখন দেখিছেনে? এইখন অলপ বেলেগ ধৰণৰ নাও, এখনত বঠা বাই যাব লাগে। এইখন এনেকুৱা নাও হয়। এই জেগাডোখৰ চাওক কিমান ধুনীয়া লাগিছে নহয়নে? এখন জাহাজ আহি আছে, আহি পেলাই ৰ'বহি। এইটো চিন মোৰ বহুত ভাল লাগিল, সেইবাবে আপোনালোকলৈ আগবঢ়ালোঁ। আৰু এইফালে এখন যে পূৰা স্পীডত আহি থকা নাও দেখিছে ন? এইখন ৰবৰৰ নাওখন যে, ৰবৰ বোটখন হয়, যিখন পূৰা স্পীডত আহি আছে। আমি অলপ দূৰত আছিলোঁ, সেইকাৰণে সৰু দেখাইছে, কিন্তু সেইখন দেখিও মোৰ বহুত ভাল লাগিল। সেইখনো আপোনালোকক অলপ দেখাই দিলোঁ। এতিয়া আমি এডোখৰ জেগাৰ পৰা যাওঁগৈ। অলপ আগত আৰু কিবা কিবি আছে, সেয়া দেখাওঁ ব'লক। গৈ থাকোঁ। এই জেগাকণ চাওক কিমান যে ধুনীয়া। ব'লক এইটো ৰাস্তাৰে আমি আগবাঢ়ি গৈ থাকোঁ। আৰু আকাশখন চাওকচোন কিমান ধুনীয়া এটা কালাৰ হৈছে নহয়নে? ইমান ধুনীয়া লাগিছে নহয়, ৰংটো চাওক কিমান ধুনীয়া হৈ গৈছে। ব'লক তেনেহ'লে আগলৈ গৈ থাকোঁ। এতিয়া আমি অলপ আগলৈ আহি এডোখৰত এখন বেলেগ নাও ৰখাই থোৱা আছে। আৰু এইফালে চাওক, এখন ডাঙৰ নাও দেখিছোঁ, কিন্তু তাত আচলতে এখন নহয় দুখন নাও লগাই থোৱা আছিলে। মই দূৰৰ পৰা দেখোঁতে ভাবিছিলোঁ এখনেই নেকি, কিন্তু দুখন একেলগে লগাই থৈছিলে। এইখন চাওক MV শচীন দেৱ বৰ্মন জাহাজ হয়, যিখন এতিয়ালৈকে চলা নাই। কেতিয়া চলিব সেইটো অনিৰ্দিষ্ট হৈ আছে এতিয়া, কিন্তু আমি তাত এপাক উঠি চাইছিলোঁগৈ। আৰু তাৰ ভিতৰত কিনো আছে সেয়া আপোনালোকক দেখাওঁ। ব'লক আমি ভিতৰলৈ যাওঁ।
এইখনো হৈছে এখন বহুত ডাঙৰ জাহাজ, বহুত ধুনীয়াকৈ বনাইছে এইখনত টয়লেট আছে আৰু এখন জাহাজত 200টাকৈ ছিট আছে। ধুনীয়াকৈ মানুহ আৰামত বহি গৈ থাকিব পাৰে, লাইট আছে, ফেন আছে, সকলো সুবিধা এখন জাহাজত আপোনালোকে পাব। যেতিয়া চলিব তেতিয়া উঠিবলৈ সঁচাই ভাল লাগিব। আৰু এনেকৈ আগফালে মুকলি জেগাত বহিবলৈ এনেকুৱা ছিট ৰখাই থোৱা আছে, সেয়া মোৰ বহুতেই ভাল লাগিলে। আৰু চাওক, ইয়াত ওপৰত উঠি থাকোঁতে এনেকুৱা লাগিছিলে যেন আমি ঘৰ এটাৰ ওপৰতে উঠি আছোঁ, পানীৰ ওপৰত যে জাহাজত উঠি আছোঁ তেনেকুৱা লগাই নাছিলে আৰু বহুত ভাল লাগিছিলে। ইমান ধুনীয়া, চাওক এইবোৰ কিমান ধুনীয়া মজবুতকৈ বনোৱা আছে, বহুত ধুনীয়া লাগিছে এইখন, সঁচাই বহুত ভাল লাগিল। আৰু ওপৰ মহলত ড্ৰাইভাৰৰ ছিট আছে আৰু ইয়াতে ড্ৰাইভাৰে বহি মেলি চলাই মেলি যায় আৰু জাহাজখন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। শেষত আপোনালোকলৈ কেইখনমান ফটো আগবঢ়ালোঁ। তেনেহ'লে আজিলৈ আহোঁ, আকৌ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আশা কৰোঁ যিসকলে নাজানে তেওঁলোকে বহুত কথাই এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।